দিনবোৰ গৈ থাকিল লগে লগে আটাইকেইখন হোষ্টেল সাজু হৈছিল ফ্ৰেছাৰ্ছৰ বাবে তেজপুৰ ইউনিভাৰ্চিটিত মুঠ 3টাকৈ ফ্ৰেছাৰ্ছ হয় প্ৰথম ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছ যিটো আইচ ব্ৰেকিং বুলি কোৱা হয় দ্বিতীয়তে হোষ্টেল ফ্ৰেছাৰ্ছ আৰু শেষত কমিউনিটি হলত এটা জেনেৰেল ফ্ৰেছাৰ্ছ সকলোৰে বাবে সন্ধ্যাহতৰ ডিপাৰ্টমেণ্টতো সেইদিনা ফ্ৰেছাৰ্ছ হৈ গ'ল আগবাঢ়ি গৈ ইন্ট্ৰডাকশ্যন দিয়াৰ বাদে সন্ধ্যাই বিশেষ একো আগভাগ লোৱা নাছিল জুৰিহঁতে অৱশ্যে বিহু নাচিছিল সন্ধ্যাকো কৈছিল যদিও তাই বিশেষ মন নকৰিলে কিয় জানো ডিপাৰ্টমেণ্টত এতিয়াও ভয় ভয় এটা লাগি থাকে তাইৰ কিন্তু হোষ্টেলত সম্পূৰ্ণ উল্টা ৰুমমেট বিদিশা হোষ্টেল এডমিন বডিত থকা বাবে সোৱণশিৰিৰ ভিতৰ চৰালৈকে অবাধ গতি সন্ধ্যাৰ হোষ্টেল ফ্ৰেছাৰ্ছৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছিল বিভিন্ন প্ৰতিযোগিতাৰ তাৰ ভিতৰত উইং ডেকোৰেশ্যন অন্যতম হোষ্টেলবোৰত 6-7টাকৈ ৰুম লাগি একোটা উইং হয় কাৰ উইংটো কিমান সজাই পৰাই ৰখা হৈছে সেইটো লৈয়ে প্ৰতিযোগিতাখন ইয়াকে লৈ যোৱা কেইদিন ধৰি সন্ধ্যাহতৰ গাত তত নাই কোনোবাই যদি ৰং বিৰং কাগজেৰে উইংবোৰ ভৰাইছে কোনোবাই আকৌ মৌৰাৰ পাখিৰে কোঠাবোৰ সজাইছে মুঠতে কোনো ৰৈ থকা নাই আজি হোষ্টেলত ফ্ৰেছাৰ্ছ কোনে পায় নকইনাৰ দৰে সজাইছে সোৱণশিৰিক ক্লাছৰ পৰা আহিয়ে গোটেইখন বিয়াঘৰৰ দৰে যেন দেখিছে সন্ধ্যাই সকলো ব্যস্ত টাকুৰি ঘূৰাৰ দৰে ঘূৰি আছে প্ৰিফেক্ট দীপাবা ৰীণাবাহত আগফালে গোটেইখন লাইট লগোৱা মানুহেৰে ভৰি আছে খুব সুন্দৰকৈ 3মহলীয়া হোষ্টেলটোত ওলমাই দিছে ৰঙা নীলা লাইটবোৰ ক্লাছৰ পৰা আহি পোৱাৰ পিছত তাইৰ মূৰতো পৰিল 100 দায়িত্ব সন্ধ্যা ল'ৰা এটাই প্লাষ্টিকৰ ফুল লৈ আহিব তোমাৰ তাতে ৰাখি থবাচোন মই আহি সজোৱা মানুহবোৰক দি দিম দৌৰা দৌৰিকৈ ওলাই যোৱা ৰীমাবাক দেখি সন্ধ্যাই বিদিশাক সুধিলে ৰীমাবা ইমান ল'ৰালৈকে ক'লৈ যায়নো বিউটি পাৰ্লাৰ চাগে বিদিশাই হাঁহি মাৰি ক'লে আচৰিত হৈছিল সন্ধ্যা ফ্ৰেছাৰ্ছক লৈ ইমান সাজোন কাচোন সকলোবোৰচোন ঘৰৰে মানুহ পিছে ৰূপাবাই গেষ্ট লিষ্টখন বিদিশাক খোজাতহে সন্ধ্যাৰ ভুল ভাঙিল সোৱণশিৰিৰ উপৰিও অন্য হোষ্টেলসমূহৰ পৰা আন আন ল'ৰা ছোৱালীও ফ্ৰেছাৰ্ছলৈ আহিব যেন সঁচা অৰ্থত এখনি সম্পূৰ্ণ বিয়াঘৰ কোনে কয় হোষ্টেল ঘৰৰ পৰা বেলেগ বুলি এয়াতো এখনি হেঁপাহৰ ঘৰ এন্ধাৰ হোৱাৰ লগে লগে ৰঙা নীলা লাইটেৰে জিলিকি উঠিল সোৱণশিৰি লাইট নহয় যেন হোষ্টেলৰ ছোৱালীবোৰৰ মনৰ হেঁপাহবোৰে জিলিকিছে লাহে লাহে এজন এজনকৈ মানুহ আহিব ধৰিলে সোৱণশিৰিৰ কমন ৰুমতে অনুষ্ঠানৰ আয়োজন কৰা হৈছিল বিদিশাই কৰি দিয়া পচন্দ মতে ৰঙা ৰঙৰ চুৰিদাৰযোৰ পিন্ধিছিল সন্ধ্যাই আই ঐ আজিচোন সোৱণশিৰিত কৃষ্ণচূড়া ফুলিছে দীপাবাই যাওঁতে জোকাই থৈ গ'ল সন্ধ্যাক ফ্ৰেছাৰ্ছত জুনিয়ৰ বিশেষ কামৰ দায়িত্ব নাথাকে যদিও সকলোৰে চিনাকি হোৱাৰ বাবে হয়তো সন্ধ্যাৰ ওচৰত বিভিন্ন কামৰ দায়িত্ব আহি পৰিছিল ঘৰত কৰাৰ দৰে বিনা দ্বিধাই কৰিছিল তাই অলপ পাছতে হোষ্টেলৰ ৱাৰ্ডেন মেম সকলো আহি পালে সন্ধ্যাই দেখিলে কালি লগ পোৱা জুপিতৰা মেমো সিহঁতৰ এছিষ্টেণ্ট ৱাৰ্ডেন আগবাঢ়ি গৈ মেমক মাতিলে তাই অহ তুমি ৱাৰ্ডে নেকি মোৰ ছোৱালীয়ে হ'ল আৰু তুমি বৰ ধুনীয়া লাগিছে দেই সন্ধ্যা মূৰত হাত ফুৰাই ক'লে মেমে মনটো কিবা সতেজ লাগি গ'ল সন্ধ্যাৰ সঁচাকৈ কিছুমান মানুহে কিদৰে এনেকৈ মৰম কঢ়িয়াই ফুৰে বাৰু এতিয়ালৈকে অহা গেষ্টখিনিৰ মাজত কফি বিলাই থাকোঁতে হঠাৎ সন্ধ্যাই চিনাকি মাত এটা শুনিলে অৰুণ সন্ধ্যাৰ ঘৰত মতা নাম ৰুণজুন কিন্তু এইটো নামেৰে ইয়াত তাইক কোনে মাতিলে দুৱাৰৰ মুখলৈ ঘূৰি চাই ফূৰ্তিত চিঞৰি উঠিল সন্ধ্যা ধন্দা তই পৰিৱেশ পাহৰি ল'ৰাজনক সাপতি ধৰিলে তাই সিদ্ধাৰ্থ গোস্বামী তেজপুৰ ইউনিভাৰ্চিটিৰ এটা জনপ্ৰিয় নাম সংস্কৃতি অধ্যয়ন বিভাগৰ গৱেষক ছাত্ৰ সিদ্ধাৰ্থ সন্ধ্যাৰ মোমায়েকৰ ল'ৰা সম্বন্ধত ককায়েক নাটককে আদি কৰি ইউনিভাৰ্চিটিৰ বিভিন্ন কাম কাজৰ লগত জড়িত হোৱাৰ বাবে সিদ্ধাৰ্থক চিনি নোপোৱা মানুহ খুব কমহে আছে ইমান দিনে মোক খবৰ এটাও কৰা নাই ঘৰৰ মানুহক লগ পাই সন্ধ্যা যেন আকৌ ঘৰৰ সৰু ছোৱালীজনী হৈ পৰিল নহয়ও ৰিচাৰ্চৰ কামত ব্যস্ত হৈ আছিলোঁ তথাপি তোৰ খবৰ যিমান পাৰোঁ লৈছোঁ তোক ল'ৰা এজনৰ লগত চিনাকি কৰাই দিওঁ তহঁতৰ ক্লাছৰে সন্ধ্যাই কাষলৈ চাই দেখে চকুত দুষ্টালিৰ হাঁহি লৈ সন্মুখত থিয় হৈছে সেই অভিমন্যু হ'ব চিনাকি হ'বলৈ বাকী নাই খঙেৰে কৈ উঠিল সন্ধ্যাই হে সিদ্ধাৰ্থ দা আই এম ডিছএপইণ্টেড দেই নতুন কাৰোবাৰ লগত চিনাকি হ'ম বুলি ইমান সাজি কাচি আহিলোঁ আপোনাৰ ভনীয়েক এওঁহে কৈ দিয়ক ভনীয়েকক আই এম নট ইণ্টাৰেষ্টেড ইয়াতো সন্ধ্যাক নেৰি দেখি
কোনে জানো মাতে অভদ্ৰ চবক বুলি উচাত মাৰি ওলাই আহিল সন্ধ্যা। ওলাই আহি বাহিৰতে দীপাবাক লগ পাই ক'লে, ফাৰ্ষ্ট ইয়াৰবোৰকনো কিয় এলাও কৰিব লাগে? এজনহে আহিছে, তাকো সিদ্ধাৰ্থদাৰ লগত, আৰু তেওঁকনো মানা কৰোঁ কেনেকৈ? লাজকৈ কথাকেইটা কৈ আঁতৰি গ'ল দীপাবা। সন্ধ্যাৰ পিছে পিছে সিদ্ধাৰ্থ বাহিৰ পালেহি। কি হ'ল তোৰ, এনেকৈ গুচি আহিলি যে? এইডাল মস্ত অভদ্ৰ, প্ৰথম দিনাৰ পৰাই মোক কামুৰি আছে, চিনাকি কৰাবলৈ আৰু বেলেগ মানুহ নেপালি? জোৰকৈ হাঁহি উঠিল সিদ্ধাৰ্থই। তাৰমানে অভিয়ে কোৱা সৰু ছোৱালীজনী তয়েই। সিদ্ধাৰ্থৰ কথাত আচৰিত হ'ল তাই। তাক হেনো অভিমন্যুৱে কৈছিল তাইৰ কথা। এজনী খুব মৰম লগা ছোৱালী আহিছে সিহঁতৰ ক্লাছত, একেবাৰে সৰু ছোৱালীৰ দৰে, সেইবাবে জোকাই ভাল লাগে। সি ল'ৰাটো তেনেকুৱাই, কিন্তু আচলতে ভাল, খুব ধুনীয়াকৈ নাটকো কৰে, মই আগৰ পৰাই চিনি পাওঁ। বুলি আঁতৰি গ'ল যদিও মনতে ভাবিলে তাই, এইটোৱে তাৰমানে ভালকৈ কয় তাইৰ কথা। ক'ব নোৱাৰাকৈ হাঁহি এটাও সৰিছিল সন্ধ্যাৰ মুখৰ পৰা। লাহে লাহে অনুষ্ঠান আৰম্ভ হ'ল। বিদিশাবাহঁতে জোৰ কৰাত এপাক বিহু নাছিলে সন্ধ্যাই। অনুষ্ঠান চলি থকা মাজতে সিদ্ধাৰ্থই সন্ধ্যাক কাষলৈ মাতি আনিলে। সৌ ছোৱালীজনীয়ে কফি পোৱা নাই, যা দিয়া। ইমানবোৰ ছোৱালী থাকোঁতে তোৰ চকু সেইজনীক যে? দুষ্টালী হাঁহিৰে খিলখিলকৈ সিদ্ধাৰ্থক জোকালে সন্ধ্যাই। চি সিদ্ধাৰ্থ দাদাই সোৱণশিৰিৰ বদনাম নহওক বুলি কিবা এটা কৈছে, এওঁকৰ প্ৰত্যেকটো কথাতে বেয়া মিনিং। অভিমন্যুৰ টপককৈ উত্তৰ। খঙত আকৌ আঁতৰি আহিল সন্ধ্যা। হাতত কফি একাপ লৈ সন্মুখৰ বেয়া হৈ থকা ৰঙীন কাগজকেইখন ঠিক কৰি থকা বাজনীৰ ওচৰ পালেগৈ। এয়া লোৱা কফি। থেংক ইউ, হাঁহি মুখেৰে উত্তৰ দিলে ছোৱালীজনীয়ে। তাইৰ নাম শিখা, ধনশিৰি হোষ্টেলৰ, এডুকেশ্যনত মাষ্টাৰ্ছ। সন্ধ্যাৰ জানি ভাল লাগিল তাইও বিশ্বনাথ চাৰিআলিৰে হয়। লাহে লাহে অনুষ্ঠান শেষ হ'ল। সন্ধ্যাহঁতৰ উইংটোৱেই জিকিল প্ৰতিযোগিতাত। সন্ধ্যা হোষ্টেলত আৰু জনপ্ৰিয় হ'ল। যোৱাৰ সময়ত এবাৰত সন্ধ্যাক অকলে পাই অভিমন্যুৱে ফুচফুচাই ক'লে, মিছ বৰুৱা, অলপ বেছি ধুনীয়া কিন্তু তুমি। ধেত বুলি আঁতৰি আহিলোঁ। মনটো ক'ৰবাত ভাল লাগিল তাইৰ। বৰ নিলাজ দেই ল'ৰাটো। দুদিন পাছত জেনেৰেল ফ্ৰেছাৰ্ছ। পিছদিনা বনজুইৰ দৰে বিয়পিছিল খবৰটো। আজি 29 জুলাই, মানে মাজত মাত্ৰ দুদিন। হোষ্টেলৰ ছোৱালীবোৰে ভুৰ ভুৰাবলৈ লৈছিল। এইবোৰ কাৰণতে ভাল নালাগে, অলপতো টাইম দিয়ক। আমাৰতো মন যায় ফ্ৰেছাৰ্ছ বুলি অলপ ভালকৈ কিবা এটা প্ৰিপেয়াৰ কৰিবলৈ। ইয়াত চব দৌৰা দৌৰিয়ে, নহ'লে 6টাকৈ পৰীক্ষা পাতিবলৈ সময় নিমিলিব। ৰুমমেট বিদিশাই কৈ বুজাই আছিল সন্ধ্যাৰ আগত। হঠাৎ ছিনিয়ৰ ৰূপাবা সোমাই আহিল। বিদিশা, তোৰ ৰুমমেটে গান গাই কৈছিল নহয়, তাই গান গাব ফ্ৰেছাৰ্ছত। সন্ধ্যা প্ৰিপেয়াৰ হোৱা। কথাখিনি কৈ হুৰমুৰকৈ ওলাই গ'ল ৰূপাবা কালচাৰেল ছেক্ৰেটেৰী হ'বলা। কিন্তু মই তেনেকৈ ষ্টেজ প্ৰগ্ৰেম ইমান কৰা নাই বিদিশাবা, অসহায় হৈ ক'লে সন্ধ্যাই। একো নহয় অ', পাৰিবা তুমি, দুদিন আছে, ভালকৈ প্ৰেক্টিছ কৰা। উপায় নাপায় সন্ধ্যাই গান গোৱাৰে সিদ্ধান্ত ল'লে। তই গান গাবি নি? চাবি দেই, মানুহ নপলাই যাতে। পিছদিনা ডিপাৰ্টমেণ্টত অফ পিৰিয়ডৰ আড্ডাত অভিমন্যুৱে জোকাবলৈ আৰম্ভ কৰিলে তাইক। তাৰ লগত সন্ধ্যাৰ সম্পৰ্কটো ইতিমধ্যে তুমিৰ পৰা তইলৈ সলনি হৈছিল। তাইৰ মতে ইমান অভদ্ৰ এটাক তুমি বুলি মাতিবলৈ মনেই নাযায় তাইৰ। বাকী যিয়েই নহওক, সিহঁতৰ এই চুপতিবোৰ বাকীকেইটাই যে খুব এনজয় কৰে সেইটো সন্ধ্যাও বুজি পায়। অৱশ্যে গোটেইকেইটাই নহয় চাগে। গাম, তোৰ শুনিবলৈ মন নাই যদি নাহিবি, হ'লতো, চেলাউৰি কুচাই উত্তৰ দিলে সন্ধ্যাই। কাজিয়াখন হয়তো দীঘলীয়াই হ'লহেঁতেন। তেনেকুৱাতে শৰ্মাচাৰ আহি ওলোৱাত যেনিবা তাতেই ৰ'ল। ফ্ৰেছাৰ্ছৰ দিনা ৰাতিপুৱাৰ পৰা অলপ ভয় লাগি আছিল সন্ধ্যাৰ। তাতে ক্লাছত এই অভদ্ৰটোৱে কিবা বিলাহী চিলাহী নিব লাগিব নেকি ক বুলি আৰু তাইৰ মূৰটো গৰম কৰি আছিল। 6 বজাৰ পৰা ফ্ৰেছাৰ্ছৰ কালচাৰেল প্ৰগ্ৰাম আৰম্ভ হোৱাৰ কথা। সিহঁত আটাইকেইটা গৈ কমিউনিটি হলত বহিছিলগৈ। বিহুৰ পৰা ফ্ৰেছাৰ্ছলৈকে এনে প্ৰগ্ৰামবোৰ ইয়াতে হয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা অডিটৰিয়ামৰ কঠোৰ নিয়মবোৰ ইয়াত প্ৰচলন নহয় বাবে ষ্টুডেণ্টছবোৰৰ বাবে কমিউনিটি হলটো বেছি প্ৰিয়। কত যে চিঞৰ, কত হাতচাপৰিৰ নীৰৱ সাক্ষী চাগে হলটো। প্ৰিয়াহঁতৰ হোষ্টেলৰে প্ৰেৰণাই এংকাৰিং কৰিছিল। প্ৰথমেই এটি গানেৰে আৰম্ভ হৈছিল অনুষ্ঠান। সন্ধ্যাৰ চকুৱে বিশেষ কাৰোবাক বিচাৰি থকাটো প্ৰিয়াই যেন ধৰিব পাৰিছিল। লাভ নাই, তেখেত নাহে চাগে,
এতিয়ালৈকে নাই যেতিয়া এই প্ৰিয়াজনীও যে দুদিনতে খুব বুজি পোৱা হৈছে তাইক কৃত্ৰিম খং দেখুৱাই সন্ধ্যাই কৈ উঠিল আমি কাৰোলৈ ৰৈও থকা নাই আৰু এটা ডান্স প্ৰগ্ৰামৰ পাছতে সন্ধ্যাৰ গান ইউনিভাৰ্চিটিত প্ৰথম প্ৰগ্ৰাম বাবে তাইৰ এই সময়খিনি ধৰি ৰাখিব খোজে মোবাইলৰ কেমেৰাত সেইবাবে প্ৰিয়াক লগ ধৰিলে ঐ ব'ল না অলপ আগৰ পৰা মোৰ মোবাইলতে ৰেকৰ্ডিংটো কৰি দিবি যা নোৱাৰো দেই তাত অকলে থিয় হৈ ৰেকৰ্ড কৰিবগৈ অভিমন্যু ক একেচোতেই নাযাওঁ ক'লে প্ৰিয়াই এইজনীও যে বৰ লাজ তাইৰ উপায়ন্তৰ হৈ তাই অভিমন্যুকে কুটুৰিলে অভি ব'ল না প্লিজ এটা চৰ্তত যাব পাৰোঁ তাৰ চকুত সেই দুষ্টালিৰ চাৱনি কি চৰ্ত ক এংকাৰিং কৰি থকা ছোৱালীজনীৰ লগত মোক চিনাকি কৰাই দিবি কেনেকুৱা অসভ্য পাৰিবি বেলেগ সময়ত হোৱা হ'লে বৰ ভালকৈ জাৰিলে হয় ইয়াক কিন্তু এতিয়া জোকাই ল'লে নিজৰে ক্ষতি হ'ব দে দিম ব'ল এতিয়া প্ৰিয়া জুৰিহঁতক তাতে এৰি সন্ধ্যা আৰু অভিমন্যু আগুৱাই গৈ আছিল হঠাৎ অভিমন্যুৰ ফোনটো বাজি উঠিল ঐ কোৱা নাই নাই আৰু এটা প্ৰগ্ৰামৰ পাছতে হ'ব আৰু প্ৰিয়াহঁত পাছত আছে মই এইৰ লগত আহিছোঁ ৰেকৰ্ড কৰিব লাগে বোলে অ'কে আহা ঠিক আছে ফোনটো কাটি থ'লে সি ইতিমধ্যে সিহঁত আগ পাইছিলগৈ ছাউণ্ড বক্সটোৰ ওচৰতে অভিমন্যুক এৰি গ্ৰীণ ৰুমলৈ সোমাই গৈছিল সন্ধ্যা অলপ পাছতে প্ৰগ্ৰাম থকাৰ পাছতো তাইৰ মনত এটা প্ৰশ্নই দোলা দি আছিল অভিলে ফোনটো কোনে কৰিছিল বাৰু গ্ৰীণ ৰুমত বহি আছিল সন্ধ্যা ষ্টেজত জুৰিহঁতৰ বিহু নাচ ইয়াৰ পাছতেই তাইৰ পাল জুৰিয়ে সঁচাই বৰ ধুনীয়াকৈ বিহু নাচে স্কুল আৰু কলেজত সন্ধ্যাও বিহু ননচা নহয় সৰুতে ক'ৰবাত মৌকৰি হৈছিল পিছে লাহে লাহে পাত দিলে কিন্তু এতিয়াও ঢোলৰ মাতটো শুনিলে গাটো কঁপি আহে তাইৰ এবাৰ চাৰিওফালে মন কৰিলে কোনোবাই ভাৰত নাট্যমৰ সাজ পিন্ধি ৰৈ আছে কোনোবাই বেলেগ কিবা সকলোৰে আশা নিজৰ প্ৰতিভাবোৰ তুলি ধৰিব সন্ধ্যাই ভাবে আমাৰ চাৰিওফালে কিমান যে প্ৰতিভা আছে কিন্তু সকলোৱে স্বীকৃতি পায় জানো নাপায় কিছুমান প্ৰতিভা স্বীকৃতিৰ বাবে নহয় জীৱনটোত জীয়াই থাকিবলৈ প্ৰয়োজন হয় মাজে মাজে অলপ ভয়ো লাগিছে তাইৰ চাৰিওফালে ইমান মানুহ তেওঁ তাই অকলশৰীয়া কাৰণ চিনিয়েই নাপায় কাকো সঁচাই ভিৰৰ মাজত অকলশৰীয়া হোৱাটো আৰু বেছি ভয় লগা এই অভিটোক লৈ আনিব লাগিছিল ইয়ালৈকে অলপ হহুৱাই থাকিলে হয় এৰা সি হহুৱাব পাৰে তাইক খং উঠে যদিও তাই লাহে লাহে বুজি পোৱা হৈছে তাক অভিৰ কথা মনলৈ আহোঁতেই তাইৰ আকৌ ফোন কলটোলৈ মনত পৰিল কোন আছিল বাৰু কেনেবাকৈ নাই সি কেনেকৈ হ'ব হ'বওতো পাৰে নাই নহয় চাগে ঐ অল দ্য বেষ্ট দেই কথাবোৰ ভাবি থাকোঁতে কোনোবাই মাতিলে ঘূৰি চাই দেখে সোৱণশিৰিৰ ফ্ৰেছাৰ্ছত লগ পোৱা শিখাবা থেংক ইউ বা বৰ ভয় ভয় লাগিছে জানানে ইয়াত অকলে থিয় হৈ ক'লে সন্ধ্যাই সেই ভয় কিহৰ আকৌ মই জানো খুব ধুনীয়া হ'ব চাবা তোমাৰ গান সন্ধ্যাৰ হাতখন নিজৰ হাতলৈ আনি ক'লে শিখাই মই আছোঁ বাৰু ইয়াৰ লগতে ভাল লাগিল সন্ধ্যাৰ এনেকুৱা সময়ত সঁচাই কাৰোবাক লাগে শিখাবাৰ উপস্থিতিয়ে সাহস দিলে সন্ধ্যাক চ' I would now like to call on the stage Miss Sandhya Ragini Barua. প্ৰেৰণাৰ এনাউন্সমেণ্টৰ পাছতে মঞ্চলৈ উঠি গ'ল সন্ধ্যা কমিউনিটি হলৰ ষ্টেজটো বৰ ধুনীয়াকৈ সজাইছে বেলুনবোৰ ৰঙা নীলা লাইটবোৰ সকলোৱে যেন তাইলৈকে চাই হাঁহিছে সন্মুখত এজাউৰি হাত চাপৰি অসংখ্য চিঞৰ তাই কঁপিছে নেকি বাৰু হয়তো হয় হয়তো নহয় এবাৰ চকুকেইটা মুদি ল'লে তাই মনলৈ মাকৰ মুখখন ভাহি আহিল চকু মেলি প্ৰথমে ৰসসুৰত আৰম্ভ কৰিছিল তাইৰ আটাইতকৈ প্ৰিয় গীতটিৰ মাজৰ কলি এটি গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ দূৰে দূৰে নৰমা মোৰ পাওঁ যে কাষতে মোৰ তেজে তেজে তুমি মোৰ যেন কাহ পৰি জিন কৈছিল কমিউনিটি হল ইমান নীৰৱ ফিল্ডৰ পৰা কৰোবাৰ এচাটি বতাহো মাৰিছিল নেকি হ'ব পাৰে তাৰ মাজৰে কাৰোবাৰ বুকুত যেন বৰ্ডৰ চিলাৰ ধুমুহা বলিছিল ষ্টেজত বগা ফুল থকা চুৰিদাৰ আৰু ৰঙা ৰঙৰ দুপাট্টাৰে সন্ধ্যাক দেখি তেওঁৰ যেন এনে লাগিছিল কোনো মানস প্ৰতিমা
ঠিক 2 ছেকেণ্ডৰ এটা গেপ দি স্বাভাৱিক সুৰত সন্ধ্যাই আৰম্ভ কৰিলে গানটো। মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা। গানটো শেষ হ'ল। সন্ধ্যাই যেন গমকি নেপালে। এজাক হাত চাপৰি আৰু তেজাল যৌৱনৰ উল্লাসেৰে ভৰা চিঞৰৰ মাজত নামি আহিছিল সন্ধ্যা ষ্টেজৰ পৰা। কোনোবাই ৱান্স মৰ বুলিও চিঞৰিছিল হ'বলা। ষ্টেপকেইটাত নামিব লওঁতেই হঠাৎ বেছি হেঁচা ঠেলাৰ বাবে ঠিক পৰি যাবলৈ লওঁতেই কোনোবাই হাতত ধৰি টানি আনিলে তাইক। প্ৰথমে সাংঘাতিক ভয় খাইছিল যদিও ল'ৰাজন দেখি হাঁহি উঠিল তাইৰ। পাগল নি? ভালকৈ খোজ পেলাব নাজানো তই? হাতখন এৰি দি কৈ উঠিল অভিমন্যুৱে। হ'ব দে, তই আছ নহয় বচাবলৈ। হাঁহি হাঁহি ক'লে তাই। ব'ল প্ৰিয়াহঁতৰ ওচৰত যাওঁ। ৰচোন, এই অনুৰণো মোৰ লগতে আছিল। তোক আনিবলৈ আগবাঢ়ি যাওঁতে ক'ত গ'লকৈ জানো? ইফালে সিফালে চাই ক'লে অভিমন্যুৱে। কি অনুৰণ আহিছিল? তাইৰ গান শুনিলে সন্ধ্যাৰ বুকুখনত ঘপকৈ কিয় কঁপনি এটা উঠিছে বাৰু? কাৰোবাৰ নামৰ উচ্চাৰণতে এনেকুৱা কিয় হয়? সি আহিছিল নেকি? সোধো নুসুধোকৈ সুধিলে সন্ধ্যাই। অঁ আহিছিল। তাৰ মোবাইলতে তোৰ ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ। তোৰ এই ফটোৱা ফোনডাল চাৰ্জ শেষ হ'ল হ'বলা, ছুইচ অফ হৈ গ'ল। মোৰটোত আকৌ ভিডিঅ' ভাল নহয়। ল এই বুলি ফোনটো তাইলৈ আগবঢ়াই দিলেহি। সন্ধ্যাৰ চকুকেইটা যেন জোখতকৈ বেছি ডাঙৰ হৈ গৈছিল। অনুৰণৰ মোবাইলত তাইৰ গান ৰেকৰ্ড। এই পাগলটোৰ কাম নাই নেকি বাৰু? আজিলৈকে ভালকৈ মতাই নাই তাক। কিয় জানো মাতো বুলিও তাক মতাই নহয় তাইৰ। আৰে মানুহক মাতিবলৈ হ'লে অলপতো সিফালৰ পৰা সহজ হ'ব লাগিব না। কিন্তু সেই অনুৰণৰ যি মুখেৰে মাত নুফুটা, কোনে মাতিবগৈ তাক? আৰু এইডালে তাৰ মোবাইলত ভিডিঅ' কৰি থৈছে। ঐ ব'ল, অনুৰণ হোষ্টেল গ'ল বোলে, মেছেজ দিছে। কথাখিনি কৈ প্ৰিয়াহঁত থকাৰ ফালে আগবাঢ়িল অভিমন্যু। ইমান ধুনীয়া প্ৰগ্ৰেম এৰি কোন হোষ্টেল যায় বাৰু? সঁচাই একদম বৰ এই অনুৰণ ল'ৰাটো। ভাবি ভাবি তাই প্ৰিয়াহঁতৰ ওচৰ পালেগৈ। এই মেৰী জান, কি গাইছা তুমি বুলি প্ৰিয়াই সাৱটি ধৰিলে তাইক। বিহুৰ সাজেৰে জুৰিও আহি ওচৰ পালেহি। তাৰ পাছত ক্ৰমান্বয়ে প্ৰগ্ৰামবোৰ হৈ গ'ল। সন্ধ্যাহঁতৰ ছিনিয়ৰ প্ৰাঞ্জল দাহঁতে হিয়া দিয়া নিয়াৰ কভাৰ গালে। এই যে গানটো শুনিয়ে থাকিব পাৰি সদায়। গানৰ লগে লগে সন্ধ্যাহঁতো চিঞৰিলে। যৌৱনে ক'লে আজি এয়াই। মাজতে দাদা এজনে বাঁহী বজালে। কাঞ্চনজংঘা হোষ্টেলৰ কৃষ্ণমণি দা। কি আচৰিত বাঁহীৰ সুৰ! এনেও সৰুৰে পৰাই বাঁহী বুলিলে পাগল সন্ধ্যা। চকু টিপ নমৰাকৈ চাই আছিল তাই। অন্তৰত কিমানখিনি অনুভৱ থাকিলে তাক বাঁহীৰ সুৰেৰে নিগৰাব পাৰে বাৰু? শেষত বিহু। অভিমন্যুহঁতৰ হোষ্টেলৰ বেদান্ত দাই গাইছে। কি মাত! সঁচাই তিয়ো যেন প্ৰতিভাৰ এক মুকলি পথাৰ। মোৰ জান ঐ আকাশখন ধুনীয়াৰ পৰা কিনো চাৱনিৰে চালা মুকৈ লৈকে একো বাদ নপৰিল। সন্ধ্যা আৰু জুৰিক বিহু বুলিলে একোৱেই নালাগে। ঢোলৰ চেৱত হেঁপাহ পলোৱাই নাছিলে সিহঁতে। সন্ধ্যাই টানি টানি অভিমন্যুকো নচোৱালে। এইটোৱে আকৌ সঁচাকৈ নাচিব নাজানে। লগতে আৰিফৰ ভাংৰা ষ্টাইলত নচা বিহু ৰাজদ্বীপৰ চিঞৰেও ভাল আমোদ দিলে গোটেইকেইটাক। নাচি নাচি নতুনৰ পৰা সন্ধ্যাহঁত হৈ পৰিল তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ স্বাভাৱিক সদস্য। শিথিল হৈ গ'ল 7:30 ইন টাইমৰ নিয়ম। ছিনিয়ৰৰ ৰেগিঙৰ ভয় এই চিঞৰবোৰৰ লগতে যেন শেষ হ'ল। আকৌ এবাৰ কমিউনিটি হল জীপাল হ'ল এজাক নতুন যৌৱনৰে। মুকলি ফিল্ডৰ বতাহজাকো যেন সাজু হ'ল কিছু নতুন কাহিনীৰ বাবে। প্ৰায় 10 বজাত প্ৰগ্ৰাম শেষ হোৱাত ৰুম পালেহি সন্ধ্যাহঁত। গানে গানে তুমি মোৰ, প্ৰাণে প্ৰাণে তুমি মোৰ। মেছত ভাত খাওঁতে তাইক দেখি দূৰৰ পৰাই চিঞৰি আহিল ৰীণাবাই। এইবাৰ টিউৰ ল'ৰা শেষ। যিডাল খেল মাৰিছে আমাৰ সন্ধ্যাৰাগিনীয়ে। বাৰ কথাত হাঁহি উঠিল গোটেইকেইজনীয়ে। মেছৰ এই আড্ডাখনৰ বাবে ভাত শেষ কৰোঁতে সদায় আধা ঘণ্টাৰ ওপৰ হয় সিহঁতৰ। ঠিক 11 বাজিছে। ভাত খাই আহি হোষ্টেলৰ নিয়মীয়া আড্ডাবোৰ শেষ কৰি বিচনাত পৰোঁতেই সন্ধ্যাৰ মনত পৰিল তাই এতিয়ালৈকে ভিডিঅ'টো চোৱাই নাই। কিন্তু অনুৰণক নাই নাই নাই, তাক নোৱাৰি। সন্ধ্যাই অভিমন্যুলৈ ফোন লগালে। ইমান ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী? ফোনটো ধৰিয়েই পাগলামি তাৰ। ঐ এই ৰাতিখন মাথাটো গৰম নকৰ, কথা এটাৰ কাৰণে ফোন কৰিলোঁ, খঙতে ক'লে সন্ধ্যাই। ক জল্দি, মোৰ তোৰ লগত কথা পাতি টাইম ৱেষ্ট কৰিব মন নাই।
লেবেল শুন না তাৰ মনতে ভাবিলে যদিও নকলে তাই অ'কে শুন অনুৰণৰ পৰা মোৰ ভিডিঅ'টো লৈ মোক সেন্ড কৰ না মাতটো মিহি কৰি সন্ধ্যাই আবদাৰ কৰিলে তই খুজিলো আকৌ মই ল'ম আকৌ তোক দিম তাতকৈ ডাইৰেক্ট তাৰ পৰাই ল সে কেনেকৈ বুজাই তাই ইয়াক তাই আকৌ চেষ্টা কৰিলে একো নহয় দে না লৈ মোক প্লিজ নোৱাৰো দেই টোপনি ধৰিছে এতিয়া কামো নিদিবি মোক গুড নাইট ফোনটো কাটি দিলে সি কেনেকুৱা ফাল্টু ল'ৰাই একদম দেখিব মন নাযায় কথা এটা ক'লে কিয় বুজি নাপায় মানে খঙে যেন চুলিৰ আগ চুলে সন্ধ্যাৰ কি কৰা যায় উপায় নাপায় ক্লাছৰ গ্ৰুপৰ পৰা অনুৰণৰ নম্বৰটো লৈ মোবাইলত ছেভ কৰি মেছেজ এটা টাইপ কৰিলে তাই হে আৰ ইউ দে মিছ সন্ধ্যা 1-2 কৈ প্ৰায় 5 মিনিট পাৰ হ'ল সি অনলাইন নাই যদিও ডেলিভাৰ হৈছিল চিন কৰা নাই কিবা ভাবিছে ৰাতি 11টাত মেছেজ দিয়া দেখি ধেত তাই দিবই নালাগিছিল নেকি বাৰু ব্লুটিক অহাই নাই নীলা ৰঙৰ সেই সৰু চিন দুডালে কেনেকৈ যে কঢ়িয়াই আনে অনুভূতিবোৰ ডেলিভাৰ হ'ল যদিও মেছেজ চোৱাৰ কোনো লক্ষণ নেদেখি শুবলৈ সাজু হৈছিল সন্ধ্যা ডাটাটো অফ কৰিবলৈ লওঁতেই মেছেজ টোনটো বাজি উঠিল হাই কোৱাচোন অনুৰণৰ মেছেজ ক'ব নোৱাৰাকৈ হাঁহি এটা জিলিকি উঠিল সন্ধ্যাৰ মুখত বুকুখন আকৌ যেন কঁপি উঠিল খিৰিকীখন খোলা আছিল বাবে হ'বলা আহো আহো কৰা বতাহ চাগে কোবাইছিল চাগে সন্ধ্যাক অনুৰণৰ মেছেজ অহাৰ পিছত 1 মিনিটমান কি দিব ভাবি থাকোঁতেই গ'ল সন্ধ্যাৰ কেনেকৈ সুধিব কি সুধিব পাৰোঁ তাই তাৰ শান্ত কথা নোকোৱা মুখখনলৈ মনত পৰিল বাৰে বাৰে তেনেকুৱাতে আকৌ এটা মেছেজ তাৰ আজি মোলৈ মনত পৰিল যে কি আজি মোলৈ মনত পৰিল মানে আৰু আগতে পৰিব লাগিছিল নেকি মানে কি কয় মানে বুকু দপদপনিচোন বাঢ়ি আহিছে তাৰ ইমান বতাহ মাৰিছেনে বাহিৰত ৰিপ্লাই কি দিব ভাবি ভাবি শেষত মেছেজ এটা টাইপ কৰিলে সন্ধ্যাই নহয় একচুৱেলি তোমাৰ নম্বৰটো নাছিলেই মোৰ তাত অঁ আৰু কোৱা কেইটাত আহিলা আজি প্ৰগ্ৰাম চাই লগে লগে ৰিপ্লাই বাহ এখেতে কথা পাতিব জানে মানে সন্মুখত অকল এতিয়াচোন নিজেই কথা উলিয়াইছে বাৰু ভালেই তাইৰ নিজকে অলপ মুকলি যেন লাগিল মিচিকীয়া হাঁহিৰে মোবাইলৰ কীবৰ্ডত আঙুলি বুলালে তাই একেবাৰে শেষ হোৱাৰ পাছত তুমিহে জল্দি গুচি গ'লা তোমাৰটো চাই গুচি আহিলোঁ আৰু সি দিলে কেনে হৈছিল মোৰ গানটো বুলি সুধিব খুজিও ৰৈ গ'ল তাই সুধিব জানো নাই নাই ই এনেও যেনে তেনে কিবা এটা কৈ থৈ দিব আৰু পাছত তাইৰ বেয়া লাগিব হোষ্টেলততো আজি সকলোৱে কৈছে তাইক বহুত ধুনীয়া গাইছে বুলি এতিয়া ইয়াৰ পৰা সোনকালে ভিডিঅ'টো লোৱাই ভাল হ'ব বুলি মেছেজ টাইপ কৰিলে একচুৱেলি তোমাৰ তাত মোৰ গানৰ ভিডিঅ'টো আছিলে দিব পাৰিবা নেকি এতিয়া মই ডিলিট কৰিলোঁ নহয় সেইটো কি ডিলিট কৰিলে খঙে যেন মুখখন ৰঙা কৰিব তাইৰ মোবাইলটোকে যেন দলিয়াই দিবলৈ মন গৈছে কেনেকুৱা ধৰণৰ ল'ৰাই এটলিষ্ট মোক চেণ্ড কৰি ল অভিমন্যুৰ ওপৰতে খং উঠিল তাইৰ কি দৰকাৰ আছিলে এইটো মোবাইলত ৰেকৰ্ড কৰাৰ এতিয়া এহে হ'ল ইমান কাকো কেয়াৰ নকৰা কেনেকৈ হ'ব পাৰে বাদ দে কথাই নাপাতো বুলি বহি আছিল তাই বিচনাতে অলপ সময় খুব খং উঠিছিল সন্ধ্যাৰ খংবোৰ আকৌ এটা সময়ত চকু পানীলৈ সলনি হৈ যায় হয়তো এতিয়াও তেনেকুৱাই হ'লহেঁতেন কিন্তু 2 মিনিটমান পাছত আকৌ মেছেজ টোনটো বাজি উঠিল বিৰক্তিৰে মোবাইলটো আনি চাওঁতে দেখিলে অনুৰণে তাইৰ ভিডিঅ'টো চেণ্ড কৰিছে লগত এটা মেছেজ খুব তাকো এনেকৈ কি যে নহয় লাহে লাহে মেছেজটো টাইপ কৰিলে তাই ভয় খুৱাই দিছিলা তুমি দেই বাই দ্য ৱে থেংকছ ৱেলকাম আৰু একো নিদিওঁ বুলি ভিডিঅ'টো চাবলৈ ল'লে তাই ভালেই আছিল প্ৰথম প্ৰগ্ৰাম হিচাপে গানৰ মাজে মাজে যে চিঞৰবোৰ গাই থাকোঁতে উৰি থকা চুলিখিনিও বাৰে বাৰে ঠিক কৰি আছিল তাই যিমান ভয় খাই আছিল তাৰ তুলনাত ভালেই হৈছে বাৰু চাই হোৱাত বাথৰুমৰ পৰা আহি শুঁ বুলি বিচনাত পৰোঁতেই আকৌ বাজি উঠিল মেছেজ টোনটো ঐ শুনা অনুৰণৰ মেছেজ কোৱা লগে লগে দিলে তাই গানটো ধুনীয়া গাইছিল আজি আকৌ এমুঠি হাঁহিৰ আবিৰ পৰিছিল সন্ধ্যাৰ মুখত ক'ব নোৱাৰাকৈ গান গাই অহাৰ পাছৰে পৰা বহুতেই ভাল লাগিল বুলি কৈছে তাইক কোনোবাই তাইৰ মাতৰ
তাইৰ হাঁহিৰ শলাগ লৈ দীঘলীয়া বক্তৃতাও দিছে। ক'তো এইবাৰ দৰেচোন এনেকৈ মনটো ভৰি উঠাই নাছিল। কেতিয়াবা কাৰোবাৰ সৰু সৰু কথাতে মনটো ক'ব নোৱাৰাকৈ ভাল লাগি যায়। সন্ধ্যাৰো লাগিছিল। থেংক ইউ ৰন বুলি কিয় লিখিলে বাৰু তাই নাজানে। কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ একোৱেইচোন নাহে, আহে মাথো কিছু ভাল লগা সংজ্ঞাবিহীনভাৱে। কিয় জানো তাক ৰন বুলিহে মাতিবলৈ মন গ'ল তাইৰ। বুকুত ভাল লগাবোৰ লৈ টোপনিত ধৰি পৰিল সন্ধ্যা। ঐ ফাকিবাছ, ঢকা দিলি যে তই মোক? ৰাতিপুৱা ডিপাৰ্টমেণ্টত সোমাওঁতেই অভিমন্যুৱে ক'লে সন্ধ্যাক। কিহে পালে আকৌ এইটোক ৰাতিপুৱাই? কি ঢকা দিলোঁ বা মই? সুধিলে তাই। কালি এংকৰিং কৰিছিল যে প্ৰেৰণা, তাইক চিনাকি কৰাই দিম বুলি নিদিলি যে? খং খং ভাৱেৰে তাৰ উত্তৰ। বাপ ৰে, তোৰ ৰাতি টোপনিয়ে নাহিল চাগে। হ'ব দে, 10:30 ব্ৰেকত লগ কৰাই দিম। 10:30 হোৱাৰ লগে লগে আকৌ সন্ধ্যাক খাটনি ধৰি ৰাখি। আচৰিত, ইমান কিয় এনেকুৱা মানে? একদম নীলাজ, ভাল কামোৰ দিব পাৰ দেই বুলি সিহঁত এমিনিটিৰ ফালে ওলাই গ'ল। এতিয়া অফ ক্লাছ, গতিকে এমিনিটিতকৈ ভাল আড্ডাৰ ঠাই কি হ'ব পাৰে? চাৰিওফালে ষ্টুডেণ্টৰ অহা যোৱা চলিয়ে আছে। ঘূৰণীয়া টেবুল কেইখনৰ পৰা চাহৰ ধোঁৱাৰ লগে লগে আড্ডাৰ সুৰো উৰি আহিছে। কোনোবাই কৰিডৰটোৰ টেবুলখনত বহিয়েই পেপাৰখন মেলিছে, কোনোবাই চিংৰা, কোনোবাই পেটিছ। বিশ্ববিদ্যালয়ৰ এটা সতেজ ৰাতিপুৱা। অভিমন্যুৰ ভাগ্য ভাল, সেই সময়ত প্ৰেৰণা তাতে আছিল। তাই সন্ধ্যাহঁততকৈ এক বেচ ছিনিয়ৰ। এমিনিটিত সোমাই পুৱা বাওঁফালৰ গছজোপাৰ তলৰ ঘূৰণীয়া চকীখনতে বহি আছিল প্ৰেৰণা। হাই প্ৰেৰণা বা, কফি লৈছা? কফি খাই থকা দেখিছিল যদিও সুধিব লাগে কাৰণেই সুধিলে সন্ধ্যাই। হেই সন্ধ্যা, আহা আহা, কালি সঁচাকৈ বহুত ধুনীয়া লাগিল দেই তোমাৰ গান, হাঁহি মুখেৰে উত্তৰ দিলে তাই। থেংকছ এ লট বা। বাই দ্য ৱে, এয়া মোৰ ফ্ৰেণ্ড অভিমন্যু। দেৰি নকৰি চিনাকি পৰ্ব আৰম্ভ কৰি দিলে সন্ধ্যাই। নহ'লে ই যি মানুহ, নিজেই চিনাকি হৈ তাইৰো নাক কাণ কাটিব। হেল্ল' অভিমন্যু, এমুকুৰা হাঁহিৰে মাতিলে প্ৰেৰণাই। সন্ধ্যাই মনতে ভাবিলে, এইডালে অভাৰ স্মাৰ্ট দেখাবগৈ যা তা নকৰিলেই হ'ল আৰু। হেল্ল', কালি তুমিয়ে কৰিছিলো না এংকাৰিং? সঁচাই ভাল লাগিল বহুত। নহ'লে যে গোটেই প্ৰগ্ৰামটোৱে বৰ লাগিল হয়। তুমি গান এটা গাব পাৰিলা হয়, বৰ ধুনীয়া তোমাৰ মাতটো। মুখখনত যিমান পাৰে সিমান ইন'চেণ্ট লুক এটা আনিবলৈ চেষ্টা কৰি ক'লে অভিমন্যুৱে। খঙত চেলাউৰি থুপ খাই আহিছিল সন্ধ্যাৰ। এনেকুৱা ফাঁকি দিব পাৰে ই? কালি নিজেই প্ৰিয়াহঁতৰ আগত কৈছিল এংকৰিং কৰাজনীয়ে বৰ কৰিছে, একো ভাল লগা নাই, মাতটো টেকটেকীয়া। আৰু এতিয়া তাৰ কমপ্লিমেণ্ট কি চাবা? দুয়োটাৰে কথা যেন শেষেই নহ'ব। চেনি দিয়াত যেন PhD কৰি আহিছে এই ল'ৰাটোৱে। অভি, আমি যাওঁ ব'ল, শৰ্মা ছাৰ আহিব এতিয়া। ইচ্ছা কৰিয়ে সিহঁতৰ কথাৰ মাজতে মাতি দিলে তাই। অঁ ব'ল আৰু। খং উঠিছে বুলি তাৰ কথাৰ সুৰতে গম পাইছিল সন্ধ্যাই। অ'কে বাই অভিমন্যু, লগ পাম দিয়া। প্ৰেৰণাও খোজ ল'লে লগৰ এজনীৰ সৈতে। কেনেকুৱা ফাল্টু তই, ইমান তেলিয়াব কেনেকৈ পাৰ? কালি কি কৈছিলি ফটোৱা এংকাৰিং, আৰু এতিয়া কৈছ তোমাৰ এংকাৰিংটোৱে ভাল লাগিল, কিয় মানে এনেকুৱা তই? একে হোৱাতে কোৱা সন্ধ্যাৰ কথাখিনি শুনি হাঁহি উঠিল অভিমন্যুৱে। তুমি নুবুজিবা দেহা, এয়াই মোৰ টেকনিক। মাছ এনেকৈ হাতলৈ আহে, গৌৰৱৰ হাঁহি এটাৰে ক'লে সি। সন্ধ্যাৰ যেন দুগুণ খং উঠিল। মাছ? ছোৱালীবোৰক কি মাছ বুলি ভাব হা তই? তোৰ নিচিনা ফটোৱা ল'ৰাক মই ঘূৰিও নাচাওঁ বুজিছ। অ' মাদাৰ ইণ্ডিয়া, মোৰ ইমান বেয়া অৱস্থা হোৱা নাই যে মই তোৰ লগত ট্ৰাই মাৰিম। সন্ধ্যাৰ গালখনত চিকুট এটা মাৰি কৈ ডিপাৰ্টমেণ্টলৈ সোমাই গৈছিল সি। মোৰো একো বেয়া অৱস্থা হোৱা নাই যে এনে আধা বুলি এটালৈ চাম। ভুৰভুৰাই ক্লাছত সোমাই বেঞ্চত বহিলগৈ তাই। ছাৰ অহা নাছিল বাবে মোবাইলটোকে উলিয়াই লওঁতে দেখিলে তাই অথনিয়ে অহা এটা মেছেজ। ঐ ক'ত আছা? ছাৰ আহিব